হাই বন্ধু বান্ধৱীসকল, মই আকৌ এবাৰ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আমাৰ মা দেউতাসকলে বা অভিভাৱকসকলে ল'ৰা ছোৱালীৰ প্ৰতি শিক্ষাত বা পঢ়া শুনাত কিমান গুৰুত্ব দিয়ে বা কিমান গুৰুত্ব দিব লাগে, কিয়নো বৰ্তমান জামানাত শিক্ষাৰ বহুত প্ৰয়োজন হয়। বৰ্তমান জামানাত শিক্ষা নাথাকিলে কোনো দাম নাই। শিক্ষা নাথাকিলে এই দুনিয়া অন্ধকাৰ হয় শিক্ষাৰ অবিহনে। সেইকাৰণে অভিভাৱকসকলে ল'ৰা ছোৱালীক শিক্ষাত গুৰুত্ব দিয়াটো বহুত জৰুৰী হয়। বেছিভাগ মানুহে গুৰুত্ব দিয়ে যে সদায় স্কুলৰ যোৱা ভাড়াটো দি কয় যে সদায় স্কুলত যাই থাকিবি। সদায় স্কুলত যাই থাকক, এইটো গুৰুত্ব নহয়। আৰু গুৰুত্ব দিব লাগে আপোনালোকে ল'ৰা বা ছোৱালীজনী স্কুলত যাই কি কৰে কি নকৰে, পঢ়া শুনাত কিমান আগবাঢ়িছে, এইবোৰ শিক্ষকসকলৰ লগত সোধ-পোছ কৰক যে মোৰ ল'ৰা বা ছোৱালীজনীয়ে পঢ়াত বা শিক্ষাত কিমান আগবাঢ়িছে, এইবোৰ গুৰুত্ব দিয়ক। আৰু ল'ৰা ছোৱালীৰ সৰু সৰু জৰুৰতৰ বস্তুবোৰ আপোনালোকে পূৰা কৰিব। কিবা সৰু সৰু বস্তু লাগিলে আপোনালোকে আনি দিব আৰু ল'ৰা ছোৱালীৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিব। কাৰণ বৰ্তমান জামানাত শিক্ষাত বহুত পিছ পৰি আছে আৰু আপোনালোকে যদি বহুত শাসন কৰে তেতিয়াহ'লে ল'ৰা ছোৱালী বেয়া হোৱাৰ চান্স থাকে। আৰু ল'ৰা ছোৱালীবোৰক কৈছোঁ, তোমালোকে ঘৰৰ মানুহে গুৰুত্ব দিয়ে বা নিদিয়ে সেইটো ভাবি তোমালোকৰ জীৱনটো বৰবাদ নকৰিব। কাৰণ শিক্ষা হৈছে নিজৰ, তোমাৰ পৰা শিক্ষা কোনেও কাঢ়ি নিব নোৱাৰে। আৰু এতিয়া লকডাউন চলি আছে, লকডাউন বুলি স্কুল নাই বুলি তোমালোকে অনাই বনাই ঘূৰি নুফুৰিব। অলপ পঢ়া শুনাত গুৰুত্ব দিব লাগে। আৰু মই অভিভাৱকসকলক ক'বলৈ বিচাৰোঁ, আপোনালোকে ল'ৰা ছোৱালীক বেছি কাঢ়া বা বেছি শাসন নকৰিব। সদায় শাসন মধ্যমত কৰিব, মিডিয়ামত কৰিব শাসন। যদি লাগাতকৈ বেছি শাসন কৰে বা কাঢ়া কৰে তেতিয়াহ'লে এনেকুৱা হ'ব, এটা গৰুক যদি পথাৰত দৰক দি আহে, খুঁটিটো পুতি দি আহে, খুঁটিটো পুতা বা দৰক দিয়া টাইমখিনি বা ৰছীডাল ছিঙি নোযোৱালৈকে গৰুটো সেইখিনি জাগাত ঘাঁহ খাই থাকিব। আৰু যদি খুঁটিটো উভালি যায় বা ৰছীডাল ছিঙি যায় তেতিয়াহ'লে গৰুটো গোটেই পথাৰখন ঘূৰি ফুৰিব আৰু সকলোৰে দাইল লগাই ফুৰিব আৰু আগত যি পায় ধান কঠীয়া যি পায় সকলো খাই ফুৰিব। আৰু আপোনালোকে যদি ল'ৰা ছোৱালীক বেছি শাসন কৰে তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে ঘৰত থকা টাইমখিনি ভালকৈ থাকিব। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত য'তে ত'তে ঘূৰি ফুৰিব। আৰু লাগাতকৈ ল'ৰা ছোৱালীক বেছি শাসন কৰিলে ল'ৰা ছোৱালীবোৰে ঘৰত থকা টাইমখিনি ভালকৈ থাকিব। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত য'তে ত'তে ঘূৰি ফুৰিব। সেইকাৰণে আপোনালোকে ল'ৰা ছোৱালীক মধ্যমত শাসন কৰক, মিডিয়ামত শাসন কৰক, যাতে ল'ৰা ছোৱালীবোৰে বেজাৰ নাপায়, কষ্ট নাপায়। বেছিকৈ শাসন কৰাৰ ফলত আপোনালোকৰ কথা শুনি মনত বেজাৰ পালে বা কষ্ট বেছিকৈ পালে, এনেকুৱাকৈ কৰি থাকে সদায় যদি ল'ৰা ছোৱালীবিলাক মনত কষ্ট পায় তেতিয়া ল'ৰা ছোৱালী বেয়া হোৱাৰ চান্স থাকে। সেইকাৰণে বেছি শাসন কৰিব নালাগে, কম শাসন কৰিব নালাগে। সদায় মিডিয়ামত শাসন কৰিব লাগে আৰু মধ্যমত শাসন কৰিব লাগে, মিডিয়াম হিচাপত শাসন কৰিব লাগে, যাতে ল'ৰা ছোৱালীবোৰে আপোনালোকৰ কথা শুনি বেজাৰ নাপায়, কষ্ট নাপায়।
আপোনালোকৰ কথা শুনি যাতে ভাবে যে মোক মা দেউতাই সঁচাকৈ পঢ়িবলৈ শাসন কৰিছে বা ভাল হ'বলৈ শাসন কৰিছে, এনেকুৱাকৈ যাতে মনত ভাব আহে, তেনেকুৱাকৈ আপোনালোকে শাসন কৰক আৰু শিক্ষাত গুৰুত্ব দিয়ক। কাৰণ বৰ্তমান জামানাত বহুত শিক্ষাৰ জৰুৰী প্ৰয়োজন হয় আৰু যেনেকুৱাকৈ শিক্ষা লাভ কৰিব লাগে তেনেকুৱাকৈ বৰ্তমান জামানাত শিক্ষা লাভ কৰিবলৈ পৰা নাই। সেইকাৰণে আপোনালোকে সদায় ল'ৰা ছোৱালীক শিক্ষাত গুৰুত্ব দিয়ক। ধন্যবাদ।